Hello everyone, আৰু এতিয়া মই গৈ আছো মোৰ ঘৰলৈ আৰু ভন্টি আৰু জুৱাই নিবলৈ আহিছে আৰু তাত আজি সুৱৰি আছে আৰু মই এতিয়াৰ পৰা ব্লগটো আৰম্ভ কৰিছো। Hey guys, welcome to my YouTube channel Babita's Kitchen and Vlogs আৰু এতিয়া মই আহি পালো আৰু গাড়ীত অলপ ভিডিও কৰিছিলো কিন্তু ভালদৰে কৰা নহল আৰু আহি পাই ভিডিও কৰিছো আৰু এতিয়া চাহ পানী খাই উঠিলো আৰু এতিয়া যাম আমি সুৱৰি চাবলে আৰু আপোনালোকক অলপ দেখাম আৰু ভিডিওটো প্লিজ স্কিপ নকৰাকৈ হেকলৈকে চাই থাকিব। হে গাইজ আৰু এতিয়া মই ৰেডি হলো আৰু মই এইযোৰ পিন্ধি লৈছো আৰু এইযোৰ মোৰ নহয় মোৰ মাৰ হয় আৰু এইযোৰকে পিন্ধিছো আৰু সিম্পলকে ওলাইছো আৰু একো পিন্ধা নাই ডিঙিটো পিন্ধা নাই আৰু এনেকে এইযোৰ চুমকা পিন্ধি লৈছো আৰু আজি মোক কেনেকুৱা লাগিছে প্লিজ কমেন্ট কৰি জনাব আৰু আজিৰ ব্লগটো চাই যদি ভাল পায় প্লিজ এটা লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল বাটনটো অল কৰি দিব আৰু যিসকলে সাবস্ক্ৰাইব এতিয়ালৈকে কৰা নাই কিন্তু ভিডিও চাই আছে প্লিজ সাবস্ক্ৰাইব কৰি দিব তেতিয়াহলে চাই থাকিব ভিডিওটো হেকলৈকে আৰু এতিয়া আমি যাই আৰু এতিয়া আমি সুৱৰি আহি পালো আৰু ইয়াতে বহুত মানুহ হৈছে আৰু ইয়াতে এতিয়া দধিমন্থন চলি আছে আৰু মই আপোনালোকক গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম আৰু ভিডিওটো প্লিজ স্কিপ নকৰাকৈ হেকলৈকে চাই থাকিব। মঠা হোৱাৰ পাছত এখন এনে নাটক কৰিছে সেইখন কমেডি হয় আৰু দেখিছেনে কেনেকুৱাকে কি পিন্ধি লৈছে গোটেইবিলাকে চাবচোন বহুত ভাল লাগে আৰু দৰা কইনা হৈছে আৰু ইয়াৰ পিছে বাৰাগোপাল কৃষ্ণ এইবিলাক গোটেইবিলাক আহে আৰু ইয়াৰ পাছত মানুহে ঠগি দিব আৰু বাৰাগোপালক সেৱা কৰিব আৰু চাবচোন বহুত ভাল লাগে।
Hey guys, আৰু আমি এতিয়া জাস্ট আহি পাইছো আৰু আহি পাই এতিয়া কাপোৰ চাপোৰ খুলি ৰেষ্ট লম আৰু একাপ চাহ খাই এতিয়া ভাতৰ যোগাৰৰ লাগিম আৰু ভিগো আহিব এতিয়া ডিউটি আছিলে সেইকাৰণে অহা নাই আৰু ডিউটি কৰি আহিব আৰু এতিয়া মাহত গৈছে ঠগি দিবলৈ তাৰ পাছত গোটেইবিলাকে ভাতৰ যোগাৰ কৰি মাহত তাৰ পৰা আহি পালে আৰু বহুত ভাগৰ লাগিছে আহি মই ভিডিঅ' কৰিব লৈছোঁ আৰু আপোনালোকক অলপ অলপ কিবা কিবি দেখাইছোঁ আৰু আজিৰ ব্লগটো চাই কেনেকুৱা পাই জনাব আৰু ব্লগটো চাই যদি ভাল পায় প্লিজ এটা লাইক কৰিব আৰু প্লিজ যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাটনটো অল কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাই যাব কি দুটা লৈছা হে গাইজ আৰু এতিয়া মই ড্ৰেছ চেঞ্জ কৰিলোঁ চাহ খালোঁ তাৰ পাছত এতিয়া যাম ভাত বনাবলৈ আধা আধি কিবা কিবি বনাই থৈছে আৰু মই অকণমান বনাওঁ আৰু খুৰী বা মা আহিওনো কিমান বনাব সেইকাৰণে মই বনাওঁ আৰু আজি ৰেচিপি একো নিদিওঁ জাষ্ট অকণমান দেখাই দিম সেইখিনি আৰু তেতিয়াহ'লে চাই যাব ভিডিঅ'টো শেষলৈকে স্নেপি এই দুটা আমাৰ হয় আৰু এইটো ভণ্টিৰ হয় আৰু ভণ্টিও লগত লৈ আহিছে ম'ম' আৰু স্নেপি guys good morning আৰু আজি নেক্সট ডে মৰ্নিং হয় আৰু যোৱাকালি মোৰ ভিডিঅ'টো কন্টিনিউ কৰিব নোৱাৰিলোঁ আৰু ভাবিছোঁ আজি ভিডিঅ'টো কন্টিনিউ কৰোঁ আৰু আজি এতিয়া মই গা পা ধুই আহিছোঁ আৰু এতিয়া ব্ৰেকফাষ্ট কৰিম এতিয়া বাজিছে 9:10 আৰু আজি অকণমান দেৰি হৈছে কাৰণ আজি অলপমান মই দেৰিকৈ উঠিলোঁ আৰু এতিয়া ডিক্সিত আৰু মাইনাও খেলি আছে আৰু আজি ভিডিঅ'টো কন্টিনিউ কৰোঁ মই আৰু আলনাখনৰ ফালে মন নকৰিব ভাইটি নেকে ৰাখিছে অলপ এতিয়া ঠিক কৰি দিম মই আৰু মাইনা হাই কৈ দিয়া বেটু আৰু মামাহঁতৰ ঘৰত আহি বহুত ফূৰ্তি কৰি আছে আজি যাম বাৰু আৰু মই বিহুত ভালদৰে ভিডিঅ' কৰাই হোৱা নাছিলে আজিহে যোৱাকালি মই ঘৰত আহিছোঁ কাৰণে ভাবিলোঁ এটা ব্লগ বনাওঁ কাৰণ ঘৰত মই এইকেইটা দিন অলপ ব্যস্ত হৈ আছোঁ আপোনালোকক কৈছিলে আৰু আজিৰ ব্লগটো চাই কেনেকুৱা পাই জনাব আৰু মই মানে বহুত দিন ব্লগ কৰা নাই যে কি কওঁ কি নকওঁ তেনেকুৱা হৈছে ভালদৰে মানে কি বহুত দিন হ'ল মই কৰাই নাছিলোঁ আৰু কিবা কিবি ভিডিঅ' কৰি আছোঁ এনেকৈ আৰু ভাবিছোঁ ৰেগুলাৰ কৰিম কিন্তু ৰেগুলাৰ কৰিব পৰাই নাই আৰু চাই যাব ভিডিঅ'টো শেষলৈকে আৰু এতিয়া আহিছোঁ মই কিটচেনত আৰু খুৰীমা বনাই আছে লুচি ভাজি আৰু খাই লওঁ আগতে তাৰপাছত আমাৰ ব্ৰেকফাষ্ট আৰু মাইনাই খাবলৈ বহিছে হে দীক্ষিত মামা আৰু এই মাইনা আৰু মোৰ আৰু আগতে আমি ব্ৰেকফাষ্ট কৰিম হয়নে মাইনা আৰু খাই লওঁ তাৰপাছত আপোনালোকক লগ পাই আছোঁ আৰু আমাৰ ঘৰত এটা বস্তু আছে মানে মোৰ মাৰ ঘৰত সেই বস্তুটো বহুত ধুনীয়া হয় আগতে মই দেখা নাছিলোঁ আৰু মানে একদম আগতে দেখা নাছিলোঁ আৰু দেখা 1 বছৰমান হৈছে আৰু ভাবি আছিলোঁ যে শ্বেয়াৰ কৰিম কিন্তু শ্বেয়াৰ কৰা হোৱা নাছিলে আৰু আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু বেক কেমেৰাৰে মই দেখাই আছোঁ এয়া এডাল কি ফুলৰ গছ হয় সেইটো জানেনে এইটো ফুলটো দেখিছেনে কিমান ধুনীয়া এয়া এইটো কি ফুল হয় দেখিছেনে এইটো হয় আমাৰ মাই ইহঁতক খানা দিছে খাবলৈ আৰু মই বাহিৰৰ ফালে অলপ ওলাই আহিছোঁ আইতাই মহুৰা ফুৰাই আছে এতিয়া কি কাপোৰ লগাইছা কি কাপোৰ আছে অঁ গামোচা লগাইছা
হে গাইজ আৰু ৰাতিপুৱাৰ পৰা মই এতিয়াহে ভিডিঅ' কৰিব লৈছোঁ যিহেতু ইয়াতে মোৰ তেনেকুৱাকৈ একো কাম কৰিব লগা নাথাকে জাষ্ট শুইছোঁ খাইছোঁ লেকচাৰ দিছোঁ এয়াই কাম আছিলে সেইকাৰণে একো দেখাবলগীয়া নাই আৰু ভিডিঅ' কৰা নাছিলোঁ আৰু এতিয়া সময় হৈছে 12:45 আৰু এতিয়া গোসাঁই ফুৰাব আহি আছে আৰু আমি ৰেডি হৈ আছোঁ এতিয়া আমি সেৱা ল'ম আৰু আপোনালোককো দেখাম ইয়াতকৈ কিদৰে গোসাঁই ফুৰাবলৈ আহে আৰু গোটেই গাঁওখনতে ফুৰোৱা হয় বহুত ধুনীয়া বহুত ভাল লাগে বহুত এনজয় কৰা হয় আৰু আজি যে মই লিপষ্টিকটো লগাইছোঁ কেনেকুৱা লাগিছে লিপষ্টিকৰ কালাৰটো জনাব আৰু এইটো মই গিফ্ট পাইছিলোঁ এইবাৰ বিহুত আৰু লগাই বহুত ভাল লাগিছে বহুত মোৰ বহুত ধুনীয়া লাগিছে স্পেচিয়েলি আৰু আপোনালোকৰো কেনেকুৱা লাগিছে জনাব আৰু এইবাৰ বিহুত মই কি কি গিফ্ট পাইছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ এটা ভিডিঅ' বনাম আৰু যোগাৰ কৰি ৰাখিছে এয়া ভোজনী এটা দিব লাগে এনেকৈ যোগাৰ কৰি ৰাখিছে এইখিনি আৰু এতিয়া আমি বহি আছোঁ আহি আছে শব্দ শুনিছে চাগে আপোনালোকেও ঢোলৰ আৰু আমি দুজনী বহিছোঁ এনেকৈ ভাগৰ লাগিছে থিয় দি হে গাইজ এতিয়া গোসাঁই ফুৰাই গ'ল আৰু আমিও ভাত পানী খালোঁ আজৰি হ'লোঁ তাৰপাছত আকৌ অকণমান জিৰণি লৈ ঘৰত যাব লাগিব আৰু ভাবিলোঁ ব্লগটো ইয়াতে শেষ কৰোঁ আৰু আজিৰ ব্লগটো চাই কেনেকুৱা পায় প্লিজ এটা কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বটনটো অল কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।